কি খবৰ বন্ধুসকল এয়া কবিতা ৰেডি এফালে যাবৰ কাৰণে ক'ত যাব কবিতা এতিয়া নকওঁ কবিতাই নকয় এতিয়া ছাৰপ্ৰাইজ দিব জান উঠিলে এয়া জান বান্দৰ নিচিনাকৈ বাইকৰ ওপৰত উঠি বহি আছে এই বান্দৰ তো আমি এইফালে যাওঁ বহুত দূৰ হয়তো অলপ সন্ধিয়ালৈকে হ'ব আহাটো তো ক'ত যাওঁ কি কৰিম ৰাস্তাত দেখুৱাম আপোনালোকক চালে গম পাব তো আজি দেওবাৰ বতৰটো দেখিছে খুব ধুনীয়া একদম ঠাণ্ডা বতৰ আজি পূৰা শ্বিলঙলৈ আহিছিলোঁ খুবেই একদম বতৰ বেয়া বৰষুণ এয়া কবিতা ৰেইনকোট পিন্ধি আছে এতিয়া এইবিলাক গাড়ী এইটো চাওক ৰাস্তাটো এয়া মই আৰু কবিতা আমি দুজন আজি আহিছোঁ আজি দেওবাৰ তো ভাবিলোঁ আজি খুব এনজয় কৰিম কিন্তু গমেই পায় বৰষুণ কিমান আহে ইয়াত তো এতিয়া কবিতা ৰেইনকোট পিন্ধি আছে এইটো একদম তোমাৰ বান্দৰ যেন লগা হৈছে হ'লেও বান্দৰ চাওঁখন চাওঁ আহি ভাল পাইছে নে বেয়া পাইছা বেয়া পাইছোঁ বৰষুণ দিয়া কাৰণে তো ময়ো ৰেইনকোট পিন্ধি লওঁ মোৰ এয়া ৰেইনকোট এইটো তো ৰেইনকোট পিন্ধি পিনে আমি এনেকৈ একদম চিধা একদম এনেকৈ আগুৱাই যাব লাগিব আৰু 32 কিলোমিটাৰমান আছে বৰ্তমান আমি এডোখৰ ঠাইত আছোঁ খুব ধুনীয়া এডোখৰ ঠাই আৰু শ্বিলং মানে বা মেঘালয় বুলি ক'লেতো ধুনীয়াই হয় তথাপি এডোখৰ জেগা খুব ভাল লাগিছে অলপ সময় ৰখিলোঁ তো এয়া কবিতা পিছফালে পূৰা বৰষুণত জুপুৰি অৱস্থা নাই একদম ঠাণ্ডাও লাগিছে গুৱাহাটীত বতৰটো ইমান বেয়া নাছিলে যদিও ইয়াত বহুত বেয়া মানে বৰষুণ নাই কি ক'ম আৰু পূৰা টেঙা হৈ গ'ল আৰু তো এই চব ধুনীয়াকৈ এই আছে কি ধুনীয়া দেখিছেনে একদম আৰু এইডোখৰ ঠাইডোখৰ চব এইডোখৰ ঠাইডোখৰ বাকী আমি তো যাওঁ অলপ আগত যাওঁ অলপ ৰখোঁ ক'ৰবাত চাহ অকণ খাওঁ খুব ঠাণ্ডা লাগিছে কঁপি আছোঁ একদম পূৰা ঠাণ্ডাত চাহ খাব আহিছোঁ দোকান এখনত এয়া লাল চাই চাহ খাইছেনে কবিতা চাহ এয়া কবিতাই শ্বিলঙত কি খাই আছে পুলিচ বজাৰত লুচি পুৰি খাই আছে আৰু মোৰ কাৰণে ৰুটি বনাই আনিছিলে এয়া ৰুটি এয়া তাই এতিয়া কণী গুচাই আছে কণী বাকলি গুচাব এতিয়া দেখাই দিয়া আকৌ এইবিলাক কণী মোৰ আজি ভাল লগা নাই কিয় বৰষুণ দিয়াৰ কাৰণে এই বতৰটো আজি বহুত বেয়া নন ষ্টপ বৰষুণ সেইটো কাৰণে অকণমান বেয়া লাগিছে আৰু উপায় নাই বেয়া হ'লেও আহিছোঁ যিহেতু ইমান দূৰৰ পৰা খোৱা ভাজি আছে ইয়াতে এইটো কণী দিয়া মোক দিয়া এইটো কণী সেয়া তো এতিয়া কণী গুচাম আৰু ভাজি আছে ইয়াতে ৰুটি ঠিকছে খাম শ্বিলঙত আহি ৰেইনকোট কিনিলোঁ এয়া ৰেইনকোট এয়া যি বৰষুণৰ কাৰণে একদম উপায় নাই এয়া কবিতাক মই পূৰা বেগ চেগ দি দিছোঁ একদম পূৰা ফিট পাৰ হৈ আছে মই এয়া ৰেইনকোট কিনি এইখন টাউনখন পুলিচ বজাৰ এইখন টাউন অলপ যাওঁ আৰু ইফালে ক'ৰবাত চাওঁ কিবা কিবি জেগা জানৰ কাৰণে খেলনা বস্তু লৈছোঁ জান এই কবিতা দেখাই দিয়া কি খেলনা বস্তু এইটো ডৰেমন এই আছোঁ ডৰেমনটো কেনেকৈ দেখাই দিয়া কেনেকৈ ঘূৰে এই সাংঘাতিক খেলনা বস্তু শ্বিলঙত এইয়া এইটো ডৰেমন পুতলাটো লৈছোঁ জানৰ কাৰণে সি ৰাতিপুৱাই কৈছে দেউতাই কিবা এটা লৈ আহিবা কি বুলি লওঁ দোকান চোকান চব বন্ধ হয় এইবোৰ আজি মানে বতৰ বেয়া যাৰ কাৰণে কবিতা দৰদাম কৰি আছে অলপমান ৰ'দ দিছে ৰ'দ দিয়াৰ কাৰণে খুব ভাল লাগিছে এতিয়া বৰ্তমান আমি আছোঁ এয়াই দেখিছে পিছফালে চেৰাপুঞ্জী যায় এনেকৈ চেৰাপুঞ্জী যায় এইফালেদি এই এখন বৰ্ড তো ৰ'দ দিয়াৰ কাৰণে অলপমান নামিলোঁ এতিয়া ইয়াতে ধুনীয়াকৈ আমাৰ কবিতাই ৰ'দ পোৱাই আছে এইটো চব ডাউকি চেৰাপুঞ্জী এইফালে আৰু এনেকৈ যাব ডাইৰেক্ট গুৱাহাটী এই ৰাস্তাটো এইখন আমাৰ বসন্তী এইটো বসন্তী আৰু এয়া মই আপোনালোকে দেখিছে মই চুৱেটাৰ পিন্ধি আছোঁ এয়া জেকেট কাৰণ বৰ্তমান আছোঁ মই শ্বিলঙত বহুত ঠাণ্ডা ইয়াত ভয়ংকৰ ঠাণ্ডা মই মানে ভবা নাছিলোঁ যে ইমান ঠাণ্ডা হ'ব বুলি কিন্তু ফাইনেলি গম পালোঁ যে পিন্ধিবই লাগিব ৰাতিপুৱাৰ পৰাতো বৰষুণ এতিয়া অলপ ৰ'দ ওলাইছে এয়া চব চহৰা ডাউকি এইফালে যায় ইয়াত মই
এতিয়া অলপমান ৰ'দ দিয়াৰ কাৰণে ভাল লাগিছে মনটো গাটো অকণমান মানে শক্তিটো ঘূৰাই পাইছোঁ আৰু নহ'লে ৰাতিপুৱাৰ পৰা যি ঠাণ্ডা অকৰাই গৈছিলে একেবাৰে তো যাওঁ এতিয়া আগুৱাই ঠিক আছে চলো আহা খুব ধুনীয়া এডোখৰ ঠাই আহি পালোঁ এইখিনিক কয় শ্বিলং পিক বতৰটো ভাল পূৰা ৰ'দ দিছে চব একদম আমি অহালৈকে ৰ'দ দি দিছোঁ আমাকে ৰখি আছিল নেকি যে আমি কেতিয়া আহিম ৰ'দ কেতিয়া দিব অথনিবা বৰষুণ সেইপিনে মানুহ সেয়া এইটো ভিউ চাৰাউণ্ডিংটো এয়া মই চলিয়ে দেখাওঁ আপোনাক এলিফেণ্ট ফলছ আহি পালোঁ এয়া খুব ধুনীয়া এয়া চব বঢ়িয়া লাগিছে কবিতা ভাল লাগিছেনে বা একদম এই কলৰ কি এনেকৈ ফটো উঠাব পাৰি সেয়া চাওক এটা জলপ্ৰপাত সেয়া দেখিছেনে একদম পানীৰ খল 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 মাত এলিফেণ্ট ফল চালোঁ এতিয়া বাই বাই এলিফেণ্ট ফল এতিয়া ডাইৰেক্ট কিবা এটা খাওঁ ভোক লাগিছে সময় 8:30 বাজিব হৈছে কবিতাৰ ভোকত একদম লালকাল পেট কুৰকুৰাই গৈছে যোৱাকালি ৰাতিও ভাত খোৱা নাই ভালে কৰিছে তো এতিয়া ভাতটো খাওঁ ভাতটো খাই পিনাই কি কৰোঁ চাওঁ বন্ধুসকল বিৰাট ভোক লাগি আছিলে আমাৰ কবিতাই ধুনীয়াকৈ ৰুটি আনিছিলে এয়া শেষ আপোনালোকক খোৱাটো দেখুওৱা নাই কিন্তু দেখাম আৰু খোৱাটো আজি গোটেই দিনটো বাইক চলালোঁ 3টা বাজি গ'ল এতিয়া ধুনীয়াকৈ কবিতাই পানী খাই আছে ময়ো এতিয়া কিবা এটা খালোঁ পেটটো অলপ মানে এনাৰ্জি পালোঁ বাইকতো ধুনীয়াকৈ পূৰা এনাৰ্জি ৰাতিপুৱা দি থৈ আহিছোঁ এতিয়া মোৰ মানুহটোৰ এনাৰ্জি নাইকিয়া হৈ গৈছিলে মানুহটোৰ এনাৰ্জি ফুল হ'ল আৰু কবিতাৰ এনাৰ্জি ফুল হ'ল এতিয়া আমি গুৱাহাটীৰ মুখে যাত্ৰা আৰম্ভ অলৰেডি কৰিছোঁৱে মাজ বাটতে আছোঁ এইটো থক কি ধুনীয়া এডোখৰ ঠাই এইপিনে এটা আপোনাৰ এইপিনে এটা ধুনীয়া এটা সেই আছে লেক এটা আছে মই দেখুৱাম আপোনালোকক চাব সেয়া কি ধুনীয়া এইটো লেক ৰাস্তাটো এইটো ধুনীয়া লেকটো এয়া কবিতা পানী খাই আছে এইফালে মই তো এতিয়া আমি যাওঁ আই ঐ কৃষ্ণ দেৰি নকৰোঁ সোনকালে যাওঁ বতৰবোৰ তাৰমানে ঘপ ঘপকৈ বেয়া হৈ যায় এই বৰষুণ এই ৰ'দ এই বতাহ মানে 3-4টামান ৱেডাৰ একেলগে পাওঁ ডিঙি চিঙি বিষাই গৈছে ব'লা কবিতা ব'লক আজি কেনেকুৱা এক্সপিৰিয়েঞ্চ তোমাৰ একদম বেয়া নেকি অৱস্থা তথৈ গৈছ কিমানটো যোৱা মানে এক্সপিৰিয়েঞ্চ নাই ন বাইকত তো আজি গৈ পিনে পূৰা চুটটো পাই গৈছে আৰু তো এই মাছ লৈ আহিলোঁ এইয়া মাছ ইয়াতে মাছ আছে পলিথিনত তো ধুনীয়াকৈ বনাই দিম মাছ মাছৰ আঞ্জা আজি বনাম আৰু খুৱাই পিনে আজি পূৰা তন্দুজ কৰিব লাগিব কাৰণ নেক্সট এটা প্লেন কৰি আছোঁ ইয়াৰ পিছত ক'ত যাম আপোনালোকক ক'ম বাৰু তো আজি এইখিনিতে সামৰিছোঁ বাই বাই